নমস্কাৰ সকলো অসমবাসীলৈ প্ৰথমে মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই গাঁৱলৈ আহি আছোঁ মাঘ বিহুত উৰুকা বুলি আৰু চাওঁ। তাৰপিছত এই আৰম্ভ হৈ গ'ল আমাৰ ভেলাঘৰত উৰুকা ভোজ ভাত আৰু ডান্স। এই আমাৰ কলখন ভাইটি ভণ্টিহঁত তেওঁলোকে পুৰা নাচিছে। কেনেকুৱা লাগিছে ৰাইজ? কোনে কোনে তেনেকুৱা নাছিলে ভেলাঘৰত জনাবচোন বাৰু। ভেলাঘৰত এয়া জুই জ্বলাই লৈছে একদম ডাঙৰকৈ, ডাঙৰ কাঠৰ খৰিৰে একদম জুই জ্বলাই লৈছে। মজা লাগিছে। জুইৰ ওচৰতে ডেন্স আৰু খানা সেইফালে চলি আছে।
বনাইছে চাওঁ, এই ভণ্টি এজনীয়ে মাংস বনাই আছে, হাঁহৰ মাংস বনাইছে বোলে। এইয়া ধুনীয়াকৈ মাংস বনাই আছে, হাঁহৰ মাংস। মজা লাগিছে, খাওঁ খাওঁ লাগিছে কিন্তু দেই। এইয়া চাওক, এইয়া আপোনালোকে জনাবচোন কেনেকৈ আপোনালোকে এনজয় কৰিছে। এইয়া কাষেৰে ট্ৰেইন গৈ আছে, ট্ৰেইন ট্ৰেক আছে কাষতে, জুইৰ কাষত ডান্স কৰি বঢ়িয়া লাগিছে আৰু। শেষত সকলোলৈকে আকৌ এবাৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ চেনেলটোলৈ স্বাগত জনালোঁ। আৰু এনেকৈ চাই থাকিব আৰু সকলোৱে আনন্দ কৰি থাকক। শেষত সকলোলৈকে মাঘ বিহুৰ আকৌ এবাৰ ওলগ জনালোঁ। সকলোৱে ভেলাঘৰত যাতে খুব আনন্দ